কলে ওপৰত শিৱ বিষ্ণু নোহোৱা কৰি দিলে হয় না আচ্ছা তলত কলে মই মানে আজমল আরে বাবা হাগ্রামা ক'ত গ'ল হাগ্রামা মাইনাস ৰিপুন বৰা ক'ত গ'ল মাইনাস আমি বিলাকতো নাই আৰু আমাৰ কথা বাদ দিয়ক তেওঁ কলে ওপৰত আল্লাহ তলত মই আরে ইমান নিজে হাগ্রামাই লম্ফ কৰি আছিল হাগ্রামা ক'ত গ'ল তাৰ মানে গোটেই কন্ট্ৰলটো কাৰ হাতত গুচি গ'ল আজমল হয় না এতিয়া আজমলে কি কৈছে যে তালা আৰু চাবি মোৰ লগত তো বেচাৰা হাগ্ৰামা ক'ত গ'ল হা ই বেটা ইমান ডাঙৰ ডাঙৰ কৈ থাকে কিন্তু আজমলৰ মুখৰ আগত এটা মাতিব নোৱাৰে চকচোন হয় না হিমন্ত অমুক অমুক তমুক পাৰিলে মোদীকো গালি দিয়া আৰু হাগ্ৰামা হয় না কিন্তু এতিয়া আপোনালোকে চিন্তা কৰক এই বড়োলেণ্ডৰ ভিতৰত বা বিটিআৰৰ ভিতৰত আমি কাক লৈ আহিম মোদীক লৈ আহিম না আজমলক লৈ আহিম আপোনালোকে চিন্তা কৰকচোন কাক আনিব লাগিব কওক মোদীক লাগিব নে আজমলক লাগিব এবাৰ কওক আপোনালোকে মই আছো বুলি নকব একদম মনৰ পৰা কওক একদম দিল খুলি কওক যে বিটিআৰত আমাক মোদীক লাগে নে আজমলক লাগে মোদীক লাগে নে আজমলক লাগে আজমলে কৈ আছে যে ওপৰত আল্লাহ তলত মই হয় না তে ওপৰত আল্লাহটো থাকে মই মানিছো কিন্তু শিৱটো থাকে